স্বাগতম জনালোঁ জয়প্ৰকাশ ইউটিউব চেনেললৈ অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ পিনি। আপুনি যদি PM কিষাণৰ হিতাধিকাৰী হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। ইতিমধ্যে PM কিষাণৰ যিটো 22 নম্বৰ কিস্তি হয় বা ইনষ্টলমেণ্ট হয় সেইটোক লৈ পিনি বহুতে আপডেট পোৱা নাই বা তেওঁলোকে ফোন মেছেজ বা অন্য যিকোনো প্ৰকাৰে তেওঁলোকে জানিবলৈ চেষ্টা কৰি আছে যে তেওঁলোকৰ 22 নম্বৰ কিস্তিটো কেতিয়া প্ৰকাশ কৰা হ'ব বা কেতিয়া টকাটো দিয়া হ'ব। তেওঁলোকক আজি 22 নম্বৰ কিস্তিটোৰ বিষয়ে জনাবলৈ মই প্ৰয়াস কৰিম। ইতিমধ্যে 22 নম্বৰ কিস্তিটো লৈ পিনি চৰকাৰে ইতিমধ্যে বহুত ষ্ট্ৰিক্ট হৈ গৈছে যে তেওঁলোকে PM কিষাণৰ হিতাধিকাৰীসকলক ইতিমধ্যে নটিচৰ জৰিয়তে প্ৰকাশ কৰি পিনি কৈছিলে যে যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে কৰা নাই তেওঁলোকে এই PM কিষাণৰ আঁচনিটোৰ টকাৰ পৰা বঞ্চিত হ'ব পাৰে। যিহেতু PM কিষাণৰ 22 নম্বৰ কিস্তিটোৰ লগতে তেওঁলোকে কৰিবলগীয়া কামসমূহ কিছুমান আছে, সেই কামসমূহ যদি তৎক্ষণাত তেওঁলোকে নকৰে বা এতিয়ালৈকে কৰা নাই তেওঁলোকে এই দুই এদিনৰ ভিতৰতে যদি তেওঁলোকে আপডেটসমূহ কৰি লয় তেন্তে তেওঁলোকে এই PM কিষাণৰ 22 নম্বৰ ইনষ্টলমেণ্ট বা কিস্তিটোৰ টকাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব নোৱাৰে। এতিয়া যিসকলে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনসমূহ কৰা নাই বা তেওঁলোকে আপডেটসমূহ কৰা নাই বা EKYC সমূহ সম্পূৰ্ণ কৰা নাই বা বেংক আপডেট বা মোবাইল নম্বৰে যিকোনো আপোনালোকে আধাৰ কাৰ্ড ৰিলেটেড বা আপোনালোকৰ বেংক ৰিলেটেড আপডেটসমূহ এতিয়ালৈকে কৰা নাই তেওঁলোকে অতি শীঘ্ৰে এই দুই এদিনৰ ভিতৰতে 22 নম্বৰ কিস্তিটো পোৱাৰ আগতে এই আপডেটসমূহ কৰি ল'লে, যিহেতু তেওঁলোকে এই আপডেটসমূহ কৰি নল'লে আপডেটসমূহ নথকাকৈ তেতিয়া টকাটো ৰিলিজ কৰা হয়, তেতিয়া তেওঁলোকে এই টকাটোৰ পৰা বঞ্চিত হ'বলগীয়া হয়। এতিয়া যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাই তেওঁলোকে পুনৰবাৰ কৈ দিছোঁ ইতিমধ্যে CSC চেণ্টাৰত গৈ পিনি তেওঁলোকে নিজৰ জমাবন্দী আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ যিটো আপডেটেড মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো লগত ৰাখি পিনি তেওঁলোকে যিহেতু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি নকৰে তেওঁলোকে তেতিয়াহ'লে এই টকাটোৰ পৰা তেওঁলোকে বঞ্চিত হ'ব পাৰে। 22 নম্বৰ কিস্তিটোৰ টকা কেতিয়া সোমাব বহুতে প্ৰশ্ন কৰি আছিলে যে 22 নম্বৰ কিস্তিটো ফেব্ৰুৱাৰী মাহৰ লাষ্টলৈ নাইবা আপোনালোকৰ মাৰ্চ মাহৰ মাজভাগতো ৰিলিজ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু এবাৰ চৰকাৰ ষ্ট্ৰিক্ট হৈ গৈছে, আপোনালোকৰ যদি টকাটো সময়মতে পাব লাগে বা আপোনালোকে টকাটোৰ পৰা বঞ্চিত হ'ব নালাগে তেন্তে আপোনালোকে অতি শীঘ্ৰে CSC চেণ্টাৰৰ লগত যোগাযোগ কৰক আৰু যোগাযোগ কৰি পিনি আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনসমূহ কৰি লওক। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো এইবাবে কৰিবলৈ বাধ্যতামূলক কৰিছে যে যিহেতু যিসকল উচিত PM কিষাণৰ হিতাধিকাৰী আছে বা লিগেল যিসকল হিতাধিকাৰী আছে তেওঁলোকে এই টকাটোৰ পৰা বঞ্চিত হ'ব নালাগে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে PM কিষাণৰ যিটো ইনষ্টলমেণ্টৰ টকা আছে সেই টকাটো বহুতো অযোগ্য বা যিসকল যোগ্য নহয় তেওঁলোকেও এই টকাটোৰ পৰা টকাসমূহ মাহে মাহে লাভ কৰি আছে। সেইবাবে এই পলিচিটো উলিয়াইছে যে যিসকলৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে সম্পূৰ্ণ হৈছে তেওঁলোকেহে এই টকাটো লাভ কৰিব। যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিব তেওঁলোকক যদি PM কিষাণৰ উচিত হিতাধিকাৰী হয় তেন্তে তেওঁলোকে এই টকাটোৰ পৰা বঞ্চিত হ'ব পাৰিব। PM কিষাণৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো এইবাবে তেওঁলোকে কৰিবলৈ কৈছে যিহেতু এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ কৰিলে যিসকল উচিত বা যোগ্য PM কিষাণৰ হিতাধিকাৰী হয় তেওঁলোকেহে এই টকাটো পাব। আৰু ইতিমধ্যে যিসকলে নতুনকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকেও নতুনকৈ যিটো কিস্তিৰ টকা আছে সেই টকাসমূহ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 22 নম্বৰ কিস্তিটো তেওঁলোকে পাব, নতুনকৈ ষ্টাৰ্ট হৈ যাব। আৰু যিসকলে এটা EKYC সমূহ কৰা নাই তেওঁলোকে EKYCটো কৰিবই লাগিব। আৰু যিসকলে বেনিফিচিয়াৰী লিষ্ট চাম বুলি ভাবিছে তেন্তে আপোনালোকে ইয়াতে তললৈ স্ক্ৰল কৰিব ফাৰ্মাৰ কৰ্ণাৰত স্ক্ৰল কৰাৰ পিছত ইয়াতে বেনিফিচিয়াৰী লিষ্ট পাব। বেনিফিচিয়াৰী লিষ্ট পালে ইয়াতে আপোনালোকৰ ইয়াতে ষ্টেটটো চিলেক্ট কৰিব আহিব, আছাম চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিহেতু চাব ডিষ্ট্ৰিক্টটো আহিব, চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ইয়াতে ভিলেজখন আহিব। যিহেতু আপুনি যিখন ভিলেজ চিলেক্ট কৰিছিলে PM কিষাণটো এপ্লাই কৰোঁতে বা আপোনালোকৰ আপডেট কৰোঁতে যিটো অনলাইনত আপোনালোকে লোড দিছিলে বা আপোনালোকে আপডেট দিছিলে সেই ভিলেজখনেই আপোনালোকে চিলেক্ট কৰিব লাগিব। যদি আপুনি কিবা কাৰণত বেলেগ এখন ভিলেজ চিলেক্ট কৰি থাকে তেন্তে আপোনালোকে লিষ্টত নিজৰ নামসমূহ চাব নোৱাৰিব। তাৰপিছত ইয়াতে গেট ৰিপৰ্ট কৰিব। গেট ৰিপৰ্ট কৰাৰ পিছত ইয়াতে গোটেইখিনি ডিটেইলছ আহি যাব। ইয়াতে যিসকল ফাৰ্মাৰ নাম আছে তেওঁলোকে এই টকাটোৰ পৰা বঞ্চিত নহয়। তেওঁলোকে যিহেতু ইয়াতে নাম থকাৰ পিছত তেওঁলোকে যদি আপডেটসমূহ কৰিছে তেন্তে তেওঁলোকে টকাটো নিশ্চয় পাব। আৰু যিসকলে আপডেটসমূহ কৰা নাই তেওঁলোকে টকাটোত লিষ্টত নাম থকাৰ স্বত্তেতো তেওঁলোকে টকাটো পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে। তাৰপিছতে ইয়াতে যদি আপোনালোকৰ ফাৰ্ষ্ট পেজত আপোনালোকে ইয়াতে 50 জনক ইয়াতে নাম দিয়া আছে। যদি আপোনালোকে ফাৰ্ষ্ট পেজত নিজৰ নামটো দেখি নাপায় তেন্তে আপোনালোকে ছেকেণ্ড পেজত যাব। তেনেদৰে আপোনালোকে 7টা পেজ আছে, ইয়াতে আপোনালোকৰ নামসমূহ চাই ল'ব পাৰে। আৰু যদি কিবা জনাত অসুবিধা হয় বা আপোনালোকে প্ৰব্লেম পায় তেন্তে আপোনালোকে কমেণ্ট যোগে সুধিব পাৰে। আপোনালোকৰ পূৰ্ণ
গাইড দিয়া হ'ব বা আপোনালোকক সহায় কৰি দিয়া হ'ব। ইতিমধ্যে যদি আপোনালোকে নিজৰ লিষ্টসমূহত যদি নামসমূহ চোৱা নাই তেন্তে অতি শীঘ্ৰে দেৰি নকৰাকৈ চাওক। আৰু যিহেতু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি যিসকলে কৰা নাই, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ হয়। যদিহে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো এতিয়ালৈকে আপোনালোকে সম্পূৰ্ণ কৰা নাই তেন্তে অতি শীঘ্ৰে কৰি লওক। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নথকাকৈ আপোনালোকে PM কিষাণৰ উচিত হিতাধিকাৰী হৈ পিনিও আপোনালোকে PM কিষাণৰ কিস্তিৰ টকাৰ পৰা বঞ্চিত হ'ব পাৰে। সেইবাবে আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ PM কিষাণৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনসমূহ সম্পূৰ্ণ কৰক। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো যদি সম্পূৰ্ণ কৰে বা আপোনালোকৰ বেংক আপডেট, EKYC, মোবাইল নম্বৰ, আধাৰ কাৰ্ড ৰিলেটেড এই সকলোখিনি তথ্য যদি আপোনালোকে পূৰ্ণ আপডেটসমূহ কৰি থয় তেন্তে আপোনালোকে টকাটো পৰা বঞ্চিত হ'বলগীয়া কোনো প্ৰশ্নই নুঠে। পুনৰবাৰ কৈছোঁ, PM কিষাণৰ 22 নম্বৰ কিস্তিটোৰ টকা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে নাইবা আপোনালোকৰ মাৰ্চ মাহত আপোনালোকে টকাটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। চৰকাৰ যিহেতু এইবাৰ পূৰা ষ্ট্ৰিক হৈ গৈছে, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ তেওঁলোকে টকাটো ৰিলিজ কৰি নিদিয়ে। যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ আপডেটসমূহ কৰিব তেওঁলোকেহে টকাটো পাব আৰু তেওঁলোককে লিগেল ফাৰ্মাৰ বুলি গণ্য কৰা হ'ব। সেইবাবে এই আপডেটটো লৈ আহিছে। সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনসমূহ সম্পূৰ্ণ কৰক, তেতিয়াহে আপোনালোকে এই টকাটোৰ পৰা বঞ্চিত হ'ব নোৱাৰে। ভিডিঅ'টোৰ ইনফৰমেশ্যনটো যদি ভাল লাগিলে তেন্তে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ যিসকল PM কিষাণৰ অন্য হিতাধিকাৰী আছে। আৰু আপোনালোকে যদি CSC চেণ্টাৰত কিবা অসুবিধা পায় আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰোঁতে তেন্তে আপোনালোকে পঞ্চায়তসমূহতো আপোনালোকে খবৰ কৰি চাব পাৰে। পঞ্চায়তসমূহতো এনেধৰণৰ আপডেটসমূহ কৰি দিয়া হয়। আপোনালোকে পঞ্চায়তৰ লগত আপোনালোকৰ যিটো ওচৰত পঞ্চায়ত আছে, গ্ৰাম পঞ্চায়ত, আপোনালোকে তাত যোগাযোগ কৰি পিনি এই আপডেটসমূহ কৰাই ল'ব পাৰে অতি শীঘ্ৰে। যদি আপোনালোকৰ ইনফৰমেশ্যনটো ভাল লাগিলে তেন্তে লাইক কৰিব আৰু অন্য যিসকল PM কিষাণৰ হিতাধিকাৰী আছে তেওঁলোককো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। আৰু যদিহে চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে আগলৈও এনেদৰে ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম। পুনৰ লগ পাম নতুন এটা আপডেট লৈ পিনি। জয় আই অসম।